মই তোমাৰ হাঁহিৰ বলিয়া সেইটো ক'ব লাগে হাঁহি কান্দি খঙত আৰু নিচিনা ভাল কোনো নাই সেনেকুৱে কমেণ্ট দিছে আৰে কিয়া বাত কি কম আৰু So hey guys, good morning, নমস্কাৰ কুমৰুক চলুম চাচলাকাতি তো এতিয়া বৰ্তমান আছোঁ মই মানিকপুৰত আৰু মানিকপুৰত আহিছোঁ এজন বন্ধুৰ লগত এনেই আৰু আহিছোঁ মৰ্ণিং এটা সৰুকৈ ৰাইড কৰি দিবলৈ ভাবিছোঁ আৰু আজি হৈছে শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ তো বলবমৰ আমাৰ তাৰ মন্দিৰটো অলপ আপোনালোক বেছি দেখাম তো আজি মৰ্ণিং আপলোড দিছোঁ এটা ভিডিঅ' আপোনালোকে চাব ডিছক্ৰিপশ্যনৰ লিংকটো আছে এণ্ড গাইজ মানে আগৰ ভ্লগটোত আপোনালোকে বহুত মৰম দিছে এনেকৈ যেন মৰমবিলাক একদম দি যায় একদম ছাপোৰ্ট কৰিব আৰু কৈছে এইটো ভিডিঅ'টো আগৰ ভিডিঅ'টোত কমেণ্ট দিছিলোঁ মই চালোঁ জাষ্ট মানে কি কমেণ্ট দিছে আপোনালোকে জানেনে অ' মাই গড কি আল্টিমেট একদম এনেকৈ ছাপোৰ্ট কৰিব আৰু মেইন কথাটো হ'ল যে আপোনালোকে কৈছে বহুতে কৈছে এই ক'ব লাগে যে মই তোমাৰ হাঁহিৰ বলিয়া সেইটো ক'ব লাগে হাঁহি কান্দি খঙত আৰু বহুতে দিছে মোৰ নিচিনা ভাল কোনো নাই সেনেকুৱে কমেণ্ট দিছে আৰে কিয়া বাত কি ক'ম আৰু কোনেওতো বেয়া নাপাবে কৈছে কাৰণে কৈছোঁ আৰু আপোনালোকে যি কয় সেইটোৱে আৰু মই যিহেতু কৈছিলোঁ কমেণ্ট দিবলৈ দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ একদম প্ৰথমতে লাইকটো দি সকলোৱে উপভোগ কৰক দিনটো আজি কি কৰোঁ আপোনাক সকলোকে দেখোন ডেইলি ভ্লগ দিব ট্ৰাই কৰি আছোঁ বাট কি হয় নাজানো এনেকৈ ছাপোৰ্ট কৰি যাই থাকিব আৰু একদম টুকে জল্দি কৰি দিয়ক দেই আৰু একদম ধামাকা ৰাইড আহি আছে এইবছৰ বহুত কেইমাহমান পিছত আহি আছে ৰাইডটো আৰু কেইদিনমানে ভালকৈ পঢ়িম আৰু গৰম বন্ধ খুলি আছে লাহেকৈ গাইজ একদম এনেকৈ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক বহুত মানে মই ভাবিছোঁ প্ৰেংক কলো আনিম এইটো চেনেলতে চব সময়তো ভ্লগ মানে দিয়া সম্ভৱ নহ'ব মোৰ এতিয়া স্কুল খোলাৰ পৰা Above the skies overseas I hear them all শাওণ মাহৰ গাইজ মানে গাইজ দ্বিতীয়টো সোমবাৰ আজি তো সেই উপলক্ষে the next day গাইজ মানে কালিকা আহিলোঁ মানিকপুৰৰ পৰা আৰু ভিডিঅ'টো শ্বুট কৰাই নহ'ল দিন অলপ মানে বহুত কিবা কিবি বেলেগ ধৰণৰ কাম কৰি আছিলোঁ একদম মানে আজি সেইকাৰণে ভিডিঅ'টো এৰিহে আৰম্ভ কৰোঁ ইভিনিং এতিয়া এনেই ইয়াতে বহি আছোঁ তামাম ৰ'দ আছিলে আজি মৰ্ণিঙৰ পৰা এই আফটাৰনুন মানে দুপৰীয়া পুৱাৰ পৰা ভিডিঅ' শ্বুট কৰিব পৰা নাছিলোঁ এতিয়াহে আৰম্ভ কৰিছোঁ তো সেই গাইজ গুড ইভিনিং নমস্কাৰ কুমৰুক চাচলাকাতি য়েছ আজি হৈছে দ্য নেক্সট ডে আৰু আজি ক'ম মানে সেইকেইটা গুডচনৰ সেইকেইটা আপোনালোকৰ মৰমৰ মই এইটো ভিডিঅ'ৰ তলত কমেণ্টত আপোনালোকে সেইকেইটা বস্তু লিখি দিব নাপাহৰিব আৰু যে লিখি দিব কি কৰিব লাগে এইটো ভিডিঅ'ত যেনেকৈ মানে দিছে সেইবিলাক মৰম ইয়াৰ আহিবলগীয়া ভ্লগবিলাকতো দি থাকিব আৰু তাৰপিছত কথাটো হ'ল যে মানে কালিৰ পৰা আমাৰ স্কুল খুলিব ডেইলি ভ্লগ দিয়াটো সিমান এটা নহ'ব সম্ভৱপৰ হৈ নুঠিব তো সেইকাৰণে ভাবিছোঁ দেৰিকৈ অলপ ট্ৰাই কৰিম দিবলৈ হ'লেও আৰু আপোনালোকে ছাবস্ক্ৰাইবটো কৰি দিব আৰু আজিৰ ভিডিঅ'ত ক'ম যে কি কৈছে কি কৰিব লাগে তো ফাৰ্ষ্টতে কৈছে এজনে কৈছে নামবিলাক মই মেনশ্যন নকৰোঁ নামবিলাক তো মই তোমাৰ হাঁহিৰ বলিয়া সেইটো ক'ব লাগে মই হাঁহি একবাৰ ক'ম আৰু গাই একবাৰ ক'ম মই তোমাৰ হাঁহিৰ বলিয়া হয়তো চৰি মই তোমাৰ হাঁহিৰ বলিয়া সেইটো ওৱান গ'ল এইটো খঙত পাছত মই এনেকৈ কওঁ আৰু তাৰপিছত হাঁহি আহিব মই তোমাৰ হাঁহিৰ বলিয়া আৰু এবাৰ ক'ম কি কৰি ক'ম এইবাৰ কান্দিয়া পানীকা ইন্তজাম হাঁহি মই তোমাৰ হাঁহিৰ বলিয়া চকুতে মতলীয়া আৰু এজনে কৈছে মই তোমাৰ প্ৰেমত বলিয়া এইটো ফাৰ্ষ্টতে মই এনে খঙতে কওঁ খঙতটোৱে ফাৰ্ষ্টতে কৈছোঁ আপোনালোকে শুনিব মই তোমাৰ প্ৰেমত বলিয়া এইটো ক'ম হাঁহি মই তোমাৰ প্ৰেমত বলিয়া আৰু তাৰপাছত আছে নামবিলাক মই মেনশ্যন কৰা নাই কোনে কৈছে আৰু নেক্সট ভিডিঅ'ত ক'বা যদি কৰিব লাগে কমেণ্টত লিখি দিবা আৰু নেক্সট ভিডিঅ'ত ক'বা যে এইটো ভিডিঅ'ত লিখি দিবা কি ক'ব লাগে নেক্সট ভিডিঅ'ত তো এইবাৰ ক'ম কান্দি মই তোমাৰ প্ৰেমত বলিয়া হ'লেও তুমি নিদিয়া পাত্তা লাগে যে সেইকাৰণে দুখ বহুত মই তোমাৰ প্ৰেমত বলিয়া লাগে যে তুমি নিদিয়া যে পাত্তা লাগে যে সেইকাৰণে বহুত বেছি দুখ এইটো এটা গ'ল আৰু আছে কেইটামান তাৰে মই এটা ক'ম আৰু কেইটামানে কৈছে তোমাতকৈ কিউট কোনেও নাই সেইটো ক'ব লাগে চৰি সেইটো মই ক'ব নোৱাৰিম বেয়া লাগিব
আৰু তাৰপাছত হৈছে মই মোতকৈ তাৰপাছত কৈছে এজনে তুমি মই বহুত ভাল ল'ৰা মোতকৈ ভাল কোনেও নাই সেইটো কৈছে সেইটো ক'ম নেকি মই ভাবি আছোঁ কৈ দিওঁ মোতকৈ ভাল কোনেও নাই মই ভাল অ'কে মোতকৈ ভাল কোনেও নাই মই তো এইটোৱে আছিল আজি এইখিনিয়ে আছিল ক'বলগীয়া বিশেষ আৰু একো নক'লোঁ তো এনেকৈ ভিডিঅ'টো চাই থকা শেষ হ'লে ধন্যবাদ একদম লাইকটো দি শ্বেয়াৰ কৰি দিয়ক এণ্ড যদি নতুনকৈ চাই আছে ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু ইভিনিঙত আপোনালোকক চ' গাইজ এইমাত্ৰ আপোনালোকে কোৱা মৰমখিনি দি আহিলে এনচাৰটো মেন একদম এনেকৈ ছাপোৰ্ট কৰি থাকিব আজি মানে আজিৰ ভ্লগটো ইমানতে সমাপ্ত নকৰোঁ অলপ পাছত আপোনালোক ভিউবিলাক দেখুৱাই আৰু কি ক'ম মানে এইটো ভিডিঅ'ত তলত কমেণ্টত লিখি দিব নাপাহৰিব এণ্ড আজি হৈছে এইটো ভিডিঅ'ত তলত লিখি দিব জল্দি একদম চ' গাইজ এতিয়া মানে সেইখিনি কোৱা হ'ল এইটো ভিডিঅ'টো তলত কমেণ্টত লিখি দিব দেই আৰু একদম বেলটা একদম আপোনালোকে হুলস্থুল কৰি ভিডিঅ'টো সেই ক'লে চাই থকাৰ বাবে বহুত ধন্যবাদ এনেকৈ টুকে জল্দি কৰি দিয়ক আৰু এতিয়া বৰ্তমান অলপ বাহিৰৰ পিনে যাওঁ আপোনালোকক অলপ দেখুৱাম কি দেখুৱাব পাৰোঁ আৰু চাই থাকক ডেইলি ভ্লগ এনেকৈ দিব নোৱাৰিব পাৰোঁ সম্ভৱপৰ হয়তো মই আগতে ক'লোঁ একদম ছাপোৰ্ট কৰি যাব মানে ভুল মনৰ মগল নিদিওঁ কৰি আছোঁ ভ্লগটো বহুত দিম বুলি ভাবি আছোঁ কিন্তু দিব পৰা নাই ভিডিঅ' কি কয় মনত পৰে আপোনাৰ কথা কিন্তু পল দিব নোৱাৰোঁ ভিডিঅ' টাইমত আৰু এনেকৈ ছাপোৰ্ট কৰি গ'লে দি থাকিম আপোনালোকে লিখি দি থাকোঁ এনেকৈ মৰমবিলাক আৰু এইটো ভিডিঅ' তল লিখি বাৰ মই কৈ আছোঁ একদম জল্দি চুকি কৰি আৰু যাই আছোঁ এনে ৰাস্তা So guys, আজিৰ ভিডিঅ'টো ইমানতে সামৰণি ভাল লাগিলে লাগছে ছাবস্ক্ৰাইব কৰি লগ পাম নতুন এটা জাগাৰ সৈতে নতুন এটা ভিডিঅ'ৰ একদম টিল এণ্ড টাটা বাই